ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল সুমনিজ ব্লগ। তো আজি মানে ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ হ'বলৈ গৈছে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক, তেনেহ'লে আপোনাৰ সকলো কথাবোৰ জানিব পাৰিব। তো বলক ভিডিঅ'টো আমি পলম নকৰি আৰম্ভ কৰোঁ। ভিডিঅ'টো হৈছে এই চিলিণ্ডাৰৰ ওপৰত। তো আপোনালোকে ভাবিব পাৰিছে এই চিলিণ্ডাৰৰ ওপৰত আৰু কি ভিডিঅ' হ'ব। তো এই চিলিণ্ডাৰৰ এক্সপিৰিয়েঞ্চ ডেটৰ বিষয়ে কৈ আছোঁ। সকলো বস্তুৰ এটা এক্সপিৰিয়েঞ্চ ডেট থাকে, তেনেদৰে চিপছৰ এটা এক্সপিৰিয়েঞ্চ ডেট থাকে। তো সেই ডেট যোৱাৰ পাছত আমি বস্তুটো খাই দিলে মানে আমাৰ পেটৰ বেমাৰ হয়। তো ঠিক তেনেদৰে এই গেছৰ চিলিণ্ডাৰৰ এটা এক্সপিৰিয়েঞ্চ ডেট আছে। এই এক্সপিৰিয়েঞ্চ ডেটটো পাৰ হৈ যোৱাৰ পাছত চিলিণ্ডাৰটো আমি ব্যৱহাৰ কৰিলে ব্ৰাছ হৈ যাব। তো সকলো কথাবোৰ কৈছোঁ, তো বলক ভিডিঅ'টো আমি পলম নকৰি আৰম্ভ কৰোঁ। লেখা আছে 15.4 আৰু মানে বহুত কিবা কিবি লেখা আছে। তো ইয়াৰে এক্সপিৰিয়েঞ্চ ডেটটো হৈছে এইটো D25। তো আপোনালোকে বুজাত অসুবিধা হ'ব পাৰে মানে D25 কেনেকৈ এক্সপিৰিয়েঞ্চ ডেট হ'ল। যেনেদৰে চিপছৰ লগত ইমান মাহ বা ইমান কিবা কিবি লেখা আছে, চিলিণ্ডাৰৰ D25 মানে এইটো কেনেকৈ এক্সপিৰিয়েঞ্চ ডেট হ'ল আপোনালোকে বুজাত অসুবিধা হ'ব পাৰে। তো বলক এইটোৰ বিষয়ে কৈ আছোঁ। তো ইয়াতে লেখা আছে D25 মানে 2025 আৰু ডিটো মানে আপোনালোকে নাভাবিব ডি মানে ডিচেম্বৰ, মানে ইয়াতে ABCD থাকে। তো ডিটো মানে কি আপোনালোকক কৈছোঁ। তো গাইজ এই চিলিণ্ডাৰটো মানে ডিৰ ঠাইত মানে ABCD থাকে। তো মানে ডি মানে হ'ল যেনেদৰে জানুৱাৰী মাহ মানে 12টা, এই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মানে 12টা হয়। তো 12টাৰ ভিতৰত মানে এ মানে হৈছে প্ৰথম 3টা মাহ, আৰু ইয়াতে মানে বি মানে হ'ল ছেকেণ্ড 3টা মাহ, আৰু চি মানে হ'ল থাৰ্ড 3টা মাহ, আৰু ডি মানে হ'ল মানে 4 নম্বৰ 3টা মাহ। তো গাইজ এ মানে হ'ল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ, আৰু বি মানে হ'ল এপ্ৰিল মে জুন, আৰু চি মানে হ'ল জুলাই আগষ্ট ছেপ্টেম্বৰ, ডি মানে হ'ল অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ। তো গাইজ আমাৰ তাতে থকাটো ঠিক আপোনাৰ তাতো থাকিব পাৰে। এই ডি বা ABCD মানে আপোনালোকৰ ঘৰৰ চিলিণ্ডাৰটোৰ মানে থাকিব পাৰে এ বা 24 বা চি 25 বা ডি 26। তো ডি মানে হৈছে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ, তো ডিচেম্বৰৰ 31 তাৰিখ। তো গাইজ আপোনালোক যেতিয়া গেছ পাব লাগিব, তো তেতিয়া আপোনালোকে এক্সপিৰিয়েঞ্চ ডেটটো চাই আহিব। যদি এক্সপিৰিয়েঞ্চ ডেটটো পাৰ হৈ গৈছে তেনেহ'লে চিলিণ্ডাৰটো ব্যৱহাৰ কৰাৰ পাছত মানে ব্ৰাছ হৈ যাব পাৰে। তো আমি জানোৱে যে এক্সপিৰিয়েঞ্চ ডেটটো মানে যোৱাৰ পাছত মানে যেনেদৰে চিপছটো খালি আমাৰ বেমাৰ হয়, তেনেদৰে গেছৰ চিলিণ্ডাৰটো যদি আমি এক্সপিৰিয়েঞ্চ ডেট যোৱাৰ পাছত ব্যৱহাৰ কৰোঁ তেনেহ'লে চিলিণ্ডাৰটো ব্ৰাছ। তো গাইজ তেনেকুৱা কথাখিনি আপুনি জানে বা আপোনাৰ ঘৰৰ কোনোজনে নাজানে বা মায়ে দেউতাই নাজানে, তেতিয়াহ'লে আপুনি এই কথাখিনি আপোনাৰ মা দেউতাকক যেনে এই বিপদৰ পৰা হাত সাৰিব পাৰিব, আৰু আপুনি আপোনালোকৰ গাঁৱৰ ওচৰ চুবুৰীয়াবোৰকো ক'ব পাৰে যিহেতু নাজানে। তো আপোনালোকে শিকাই দিব কথাখিনি, যেনেদৰে মানে এক্সপিৰিয়েঞ্চ ডেটটো যোৱাৰ পাছত মানে আপুনি বিপদত নপৰে আৰু আপোনাৰ ওচৰ চুবুৰীয়া মানুহবোৰ যাতে বিপদত নপৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু ভিডিঅ'টো মানে যিমান পাৰে সিমানখিনি শ্বেয়াৰ কৰি দিব। তো আজি আছে এইটো ভিডিঅ'টো পায়।